হাই ফ্ৰেণ্ডছ, সালাম নমস্তে। মই ইফতিকাৰ আজি উপস্থিত আছোঁ ফকীৰগঞ্জত আৰু মই ইয়াত এটা মানে অতি পুৰণি শিল্পকলা মানে যিটোৰ লগত আপোনালোকক পৰিচয় কৰি দিব বিচাৰোঁ। আপোনালোকে হয়তো শুনিছে যে শিল কাটি মূৰ্তি বনোৱা বা শিলত যে মূৰ্তি বনাই খাদিত শিল্প, যিটো অসমীয়া এটা ভাস্কৰ্য শিল্প। তো ইয়াত দাদা আছে, তেওঁ মানে এইটো এটা মানে এইটো বৰ্ড হয়, এইটো এটা পঞ্চায়তৰ এটা মানে এইটো পঞ্চায়তৰ না দাদা কিবা এটা মানে স্কিমৰ এইটো মানে ৰাস্তাৰ বা কিবা কামৰ বা বিল্ডিঙৰ এইটো মানে সিহঁতে দাদাই মানে এইবিলাকৰ মানে লিখি দিব নামটো খাদিত কৰি। এইটো মাৰ্বল হয় হা। আমিতো জানো যে দাদা এনেতো আমি জানো যে আমি শিলত যে মূৰ্তি বনাই সেইটোৱেতো এইটো শিল্প না আপোনাৰ, যে খাদিত কৰি যে পুৰণি, এইটো বহুত পুৰণাৰ পৰা চলি আছে, মানে অতীত কালৰ পৰা। আপোনালোকে জানে যে পুৰণি কালত যেতিয়া কলমৰ আৱিষ্কাৰ হোৱা নাছিল, কাগজৰ আৱিষ্কাৰ হোৱা নাছিল, অতীতৰ মানুহবিলাকে এই ডাঙৰ ডাঙৰ পাহাৰত শিলত খাদি খাদি এই মানে বাণীবিলাক লিখিছিল, ধৰ্মৰ বাণী বা বিভিন্ন ধৰণৰ মন্ত্ৰ বা কি আজিও এইবিলাক ডাঙৰ ডাঙৰ গুহাৰ ভিতৰত আপোনালোকে চাব পাৰে যে সেইবিলাক আছে না। দাদা আপুনি এইটো ক'ৰ পৰা শিকিছে এই কলাটো? এইটো কলা মই নিজেই শিকিছোঁ, কাৰো ওচৰৰ পৰা শিকা নাই, নিজেই কৰোঁ। আৰু দাদা আপুনিতো এনে মানে দাদা ইয়াত আৰ্ট কৰে, বিভিন্ন ধৰণৰ চাইনবোৰ্ড লিখা বা এইবিলাকো কৰে, তাৰ উপৰি স্পেচিয়েলি এইটো বস্তু দাদাই কৰে। আৰু মই এইটো কত পোৱা নাই, আজি মই ফকীৰগঞ্জত এইটো দেখিছোঁ, মোক ভাল লাগিছে এইটো যে দাদা এতিয়ালৈকে এইটো এই কলাটো মানে জীয়াই ৰাখিছে। দাদা এইটো কিমান সময় লাগিব এইটো কৰোঁতে? আৰু 2 ঘণ্টামান লাগিব। ঠিকে আছে। আৰু আৰু কিবা এইটোৰ বিষয়ে আপুনি কি মানে সাৱধানতা ল'ব লাগে এনেকুৱা কাম কৰোঁতে, আপুনি মোক ক'ব অলপ। চশমা পিন্ধিব লাগে যাতে এই গুৰিবিলাক মানে চিটিকি আহি চকুত নপৰে। সাৱধানতা আৰু যাতে ভিডিঅ' নষ্ট হৈ যায়, সেইকাৰণে এই লাহে লাহে এইবিলাক কাম কৰিব লাগে। ফ্ৰেণ্ডছ, খুব মানে সতৰ্কতাৰে মানে খুব মানে সাৱধানেৰে কৰিব লাগে, আপোনালোকে জানে। কাৰণ এইটো বস্তু অলপ যদি কাগজ নহয় যে আমি মুচি দিব পাৰিম বা হোৱাইটনাৰ মাৰিব পাৰিম বা ইৰেজাৰেৰে মুচিব পাৰিম ৰবৰেৰে, এইটো এবাৰ যদি কিবা প্ৰব্লেম হৈ গ'ল সেইটো গোটেই বস্তুটো ডিষ্টাৰ্ব হৈ যাব, মানে নষ্ট হৈ যাব পাৰে। চ' ফ্ৰেণ্ডছ, খুব মানে মনোযোগেৰে কৰিব লাগে। এটা এটা আখৰ মানে দাদাই আপোনালোকে চাব পাৰে। ফ্ৰেণ্ডছ, মই দেখুৱাম। ফ্ৰেণ্ডছ, এয়া চাওক, দাদাই লিখিছে মানে এইটো শিলত। মই হাতেৰে আপোনালোকক চুই দেখুৱাব বিচাৰোঁ। এয়া খোদিত ইয়াত দেখিছে নেম অফ স্কিম এনেকৈ লিখিছে, ফ্ৰেণ্ডছ চাওক একদম। আৰু এইটো ডাঙৰ এটা পাথৰ হয়। ফ্ৰেণ্ডছ, এতিয়ালৈকে শেষ হোৱা নাই। আৰু মই দেখুৱাব খুজিছোঁ এইটো যে পাথৰ হয় ইমান হেভি। ফ্ৰেণ্ডছ, মই এইটো উঠাবই নোৱাৰিছোঁ, এনেকৈ চাওক ফ্ৰেণ্ডছ, বৰ হেভি এইটো পাথৰ এটা, মানে টাইলছ মানে ফ্ৰেণ্ডছ, আপোনালোকে টাইলছৰ পাথৰ না মাৰ্বল পাথৰ? চৰি, টাইলছ নহয় ফ্ৰেণ্ডছ, এইটো মাৰ্বল পাথৰ। এইটো পুৰা হেভি ফ্ৰেণ্ডছ একদম। ফ্ৰেণ্ডছ, দাদাই লিখা মাৰ্বল পাথৰটো এইটো এটা ক'লা ৰঙৰ মাৰ্বল পাথৰ। আপোনালোকে জানে যে বগা ৰঙৰো এটা মাৰ্বল পাথৰ পোৱা যায়, যিটো আমি সাধাৰণতে বিল্ডিঙৰ ফ্ল'ৰত লগাওঁ। ফ্ৰেণ্ডছ, দাদাই প্ৰথমে সেই মাৰ্বল পাথৰটোৰ ওপৰত মাৰ্কাৰ কলমেৰে ধুনীয়াকৈ আঁচ মাৰি আখৰবিলাক ধুনীয়াকৈ লিখি লয়। তাৰপিছত আখৰবিলাক লাহে লাহে এটা এটাকৈ খোদিত কৰে। সেই পোনপ্ৰথমে মই দাদাক এইটোৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদাই যে এই অতি পুৰণি শিল্পটো মানে জগাই ৰাখিছে, ৰাইজৰ মাজত এতিয়াও মানে এইটো মানে পৰম্পৰা চলাই ৰাখিছে। দাদাক মই ক'ব বিচাৰোঁ, দাদাৰ কণ্টেক্ট নাম্বাৰ, নাম এইবিলাক আপোনাক জনাই দিয়ক। আৰু আপোনালোকৰ যদি কিবা এনেকুৱা ধৰণৰ কাম থাকে, দাদাক কণ্টেক্ট কৰিলে দাদা কৰি দিওঁ। দাদা আপোনাৰ নাম আৰু কণ্টেক্ট নাম্বাৰ কওক। মোৰ কণ্টেক্ট নম্বৰ 7086897243। মোৰ নাম আলহাদি চৌধুৰী, ফকীৰগঞ্জ, জিলা ধুবুৰী, আসাম। ঠিক আছে ফ্ৰেণ্ডছ, এইটো ফকীৰগঞ্জ নদীৰ ইপাৰত হয়। আপোনালোকে জানে যে আজিকালি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া এই অঞ্চলবিলাক ধ্বংস কৰি পেলাই আছে, কিন্তু দাদাই যে এই পৰম্পৰাটো বজাই ৰাখিছে। আৰু দাদা কিবা দাদা কি আছে? আৰু গ্লাছত আৰ্ট কৰা হয়, এইটো কাগজবিহীন, গ্লাছৰ উল্টা ফালে আৰ্ট কৰা হয়, আৰু ফ্ৰণ্ট চাইডত এইটো ধুনীয়াকৈ উঠি যায়। ফ্ৰেণ্ডছ, এইবিলাক সাধাৰণতে কাৰোবাৰ বিয়াৰ গিফ্টত যদি দিয়ে বা জন্ম তাৰিখত জন্ম উপহাৰ, এইবিলাক আপোনালোকে কল কৰি ক'ব যে নাম আৰু জন্ম তাৰিখ আৰু কিবা কিবি লিখিব বিচাৰে, কৈ দিলে দাদা ধুনীয়াকৈ এইবিলাক বঢ়িয়াকৈ আৰ্ট কৰি মানে আপোনালোকৰ এইটো প্ৰেজেণ্ট, এইটো এটা বৃহৎ কভাৰত এনেকৈ বনাই দিব, আপোনাক ফ্ৰেম বনাই দিব, যাতে আপোনালোকৰ ৱালত এইটো মানে আঁৰি ৰাখিব পাৰে। এইটো চিৰস্থায়ী হিচাপত আপোনালোকৰ থাকি যাব যে এইটো এটা উপহাৰ, ধুনীয়া উপহাৰ বুলি। ফ্ৰেণ্ডছ, আৰু মই দেখুৱাব খোজোঁ এই দাদা যে এইটো লিখাৰ অস্ত্ৰবিলাক দাদা দেখুৱাই দিয়কচোন, কিমান সৰু সৰু। ফ্ৰেণ্ডছ, চাব পাৰে, এয়া সৰু সৰু এইটো হাতুৰি হয়। আৰু এইটো দাদা চাওকচোন, আৰু এইটো হ'ল পেঞ্চিলৰ নিচিনা চকা এটা নখ, আপোনালোকে চাব পাৰে। এইটোৰে মানে ইয়াক খোদিত কৰে আৰু কি।
এইটোত ইয়াৰ ওপৰত হাতুৰিৰে ইয়াত মানে মাৰি পিটি পিটি সেইটো মানে লিখে আৰু কি। আৰু ফ্ৰেণ্ডছ আপোনালোকে বাটৰ কাষত চাব পাৰে কিছুমান আধাৰশিলা স্থাপন কৰা থাকে। এই আধাৰশিলাবিলাকত মানে লিখা থাকে কোনে দিছে, মানে কামটো কোনে কৰিছে কি, এইবিলাক লিখা থাকে। আৰু তাতে চাব যে এই খোদিত কৰাৰ ওপৰত কিছুমান কালাৰ কৰি এনেকৈ লিখা থাকে, কালাৰ দিয়া থাকে। এই লিখাবিলাকৰ ওপৰত ক'লা ৰঙৰ, ৰেড কালাৰৰ এনেকুৱা কালাৰ দিয়া থাকে। ত' ফ্ৰেণ্ডছ ভিডিঅ'টো কেনে লাগে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ভিউৱাৰ্ছ।